Assam State Space Application Center ni Banzaniaw, BTR Sarkar Jothai, Geospatial Technologies ni Sayaw Sanseni Maubana Kungpungdem. BTR Halamau Zoga Kangai Labana Takai, BTR Sarkara, Guban Bitingzan, Gdan Santozang Habamona, Siangas Nidong. Bebaisne BTR Halamau, Zoga Kangai Labanani Tankis and Pin Mansi Tanki Lani Habamona Siangdan. Assam State Space Application Center ni Banzaniaw, BTR Sarkar Jothai, Geospatial Technology ni Sayaw, Sansini Maubana Kungpungdem. BTC Secretariat ni Noyongaw be Maubanaku Kungpungdem. Kungpung Zanai be Maubadayawn, BTR ni Gahai Kungiri Pramar Borab Bahagaladan. Legasina MCLA, Madhav Setri, MCLA, Montu Boro, Principal, Secretary ni Noren Chandra Brahmo are Assam State Space Application Center ni Daidengiri Bitang Manabu Bahagaladan. Ami Jua Bosoro Prae, Amarjito Northeast Space Center, Aro Assam Space Center, Duitako, Kanek Kolibole Sesta Kori Asilo, Aro Azi, Teker Hokole, Amar BTR Council Ahise, Aro Yad day long, Ekdinia Mane workshop Yad Rakise, Moi Teker Hokolok Tonova Desu, Azir Homoito Amar Council of Diar Karone. আমি সকলোৱে জানো এতিয়া সব কামে স্পেচৰ দ্বাৰা হয় স্যাটেলাইটৰ দ্বাৰা হয় এইখিনি সময়ত আমাৰ টেকনলজিটো আমি ইউজ কৰিব কাৰণে যদি হেতু স্যাটেলাইটৰ লগত আমি অলপ কানেক্ট কৰিব পাৰো আমি ইনফৰমেশন বিলাক বহুত ফাস্ট কালেক্ট কৰিব পাৰো আৰু কিছুমান পলিচিজ বিলাক আমি খুব অথেন্টিকেলি পলিচিজ বিলাক খুব পাৰফেক্টলি আমি কৰিব পাৰো তো সেই কাৰণে এটো আমাৰ কাৰণে দৰকাৰ আৰু আজি আমাৰ সেক্ৰেটাৰিয়েটৰ সকলো বিষয়া আমাৰ এডিসি সকল যি সকলে বিভিন্ন ডেভেলপমেন্টাল এক্টিভিটি চাই আছে আমাৰ সার্কেল অফিসার সকল বিডিও সকল এগ্রিকালচার অফিসার্স ইরিগেশন অফিসার্স ওয়াটার রিসোর্স অফিসার সবকো লৈ পেলাই আজি প্ৰগ্ৰামটো ৰাখা হৈছে কাৰণ এটো সবে বুজি পাব লাগিব আৰু ভাৰত সৰকাৰ অসম সৰকাৰ বিভিন্ন এজেন্সিয়ে আমাক ফান্ড দিয়ে এই ফান্ড বিলাক বিভিন্ন সেক্টৰত যেতিয়া আমি ইমপ্লিমেন্ট কৰো ইউজ কৰো তাত আমাক কিছুমান ইমেজ কিছুমান দা ফটোগ্ৰাফ কিছুমান ভিডিও কিছুমান ডাটাৰ প্ৰয়োজন হয় আৰু ৰেডিলি আমাৰ তাত যদি টেকনলজিটো থাকে আমি যেতিয়াই ডিসকাশন কৰো যেতিয়াই প্ল্যানিং কৰো যেতিয়াই কিবা এটা দা পলিসি বনাও তেতিয়া আমি হিবিলাক লগত লৈ পেলাই চাই পেলাই এক্সেস কৰি পেলাই আমি কৰিব পাৰো নহলে আমাৰ তাত কি আছে নদী কিমান দিঘল ইয়াৰ ডাটা নাই নদীৰ টাৰ্নিং কিমান আছে ওয়েভলেন্থটো দা কেনেকুৱা ইটো আমাৰ মানুহবিলাকে নাজানে কিমান ইৰোশন হৈ আছে ইটো চাবলৈ আমাৰ তাত কোনো ব্যৱস্থা নাই এই বছৰ ফ্লাডৰ টাইমত আমি বহুত ড্ৰোনেৰে ৰেকৰ্ডিং কৰিছো যে ফ্লাডটো কেনেকৈ আহে কেনেকৈ ইৰোশন কৰে কেনেকৈ খেতি পথাৰবিলাক ধ্বংস কৰে এইবিলাক আমি ইবল অলপ ভিডিও ৰেকৰ্ডিং কৰি পেলাই এতিয়া আমি ষ্টাডি কৰি আছো যাহাতে এই ইৰোশন প্ৰবলেমটো পাৰ্মানেন্টলি সলভ কৰিব পাৰে ইয়াৰ বাহিৰে ধৰি লওক এতিয়া সেৰিকালচাৰ বহুত আমাৰ সেৰি ফাৰ্ম আছে অফিচাৰ বিলাক সদায় কৈ থাকে আছে বাট আমি চাব নোৱাৰো তো এতিয়া ইয়াৰ পৰাই চাব পাৰো যে আমি কিমান সেৰিকালচাৰ ফাৰ্ম আছে ওদালগুৰি ড্ৰাগন ফ্ৰুটৰ খেতি হৈ আছে কিমান ভালকে হতিছে হৈ আছে আমাৰ পানবাৰীত কল খেতি কৰি আছে কিমান ভালকে খেতিটো কৰি আছে গোসাইগাঁৱত কল খেতি কৰি আছে কিমান ভালকে হৈ আছে হ্যান্ডলুমৰ বিভিন্ন কাম কাজ হৈ আছে কেনেকৈ হৈ আছে এই গুটি বস্তুটো সোৱাৰ কাৰণে ইকোনমিক ডেভেলপমেন্টৰ স্পেস আৰু স্যাটেলাইটটো আমি কিমান ভালকে ইউজ কৰিব পাৰো ইয়াৰে ওয়ান স্টেপ আজি আমাৰ লোৱা হৈছে মই সকলোকে ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো মই আজি একদম ফাৰ্স্ট আমাৰ কাৰণে বহুতৰ কাৰণে যদিও আমি স্যাটেলাইটৰ কথা জানো স্পেচৰ কথা জানো এটো ইউজ যেটো টেকনলজি ইউজটো বহুতৰ কাৰণে ফাস্ট হ'ব সো তেখেত সকলে মই শিকি ল'ব বুলি ভাবিছো আৰু উইদিন 2023 বাই এন্ড অফ দা 2023 আমি কিছুমান ইনষ্টল কৰিম আৰু আমাৰ অফিচৰ পৰাই এটো কেনেকৈ আমি জিআই মেপিং বিভিন্ন কামবিলাক কৰিব পাৰো হেতু চেষ্টা হাতত লম Yeah, one is this is basically developmental activities, how this space technology can be helpful, use of the space technology for developmental activities. Suppose if you take agriculture, so presently we go for a one-time crop in a year, and to increase the area to double crop and triple crops, so which are all the areas are suitable for different type of crops. One is rice, anyhow it is grown. In addition to the rice, other is wheat or millets or maize, etc. These things, increasing that area and which area is suitable for different crops. Another is if you have a mineral resources, exploring the mineral resources. Forested area, if the forest is degraded
or illegal cutting is happening, and then use of the space technology, because always there are the satellites which are orbiting, they monitor, they see that which are the areas are forest is cut. Even it can be done on a regular, very frequently, it can be done on a daily or weekly basis. The monitoring can be done. If there is any disaster is happening, either flood is happening, landslide in the hills, or in a forest fire, so these things can be monitored, and then any relief measures has to be provided. We can also use drones and then to supply the material and to carry the material to the distant places in a quick time, so that relief measures are supplied to the people in advance time. And all these things, whatever is happening, it can be done in a transparent manner, and then in a control room, all these things, the distribution and then all those things on the ground, what is happening, they can done in a near real time basis using the space technology, GIS, global positioning system, GPS, drone technologies. And then our center, which is there at Guwahati, Assam State Space Application Center, basically helps in doing all these things for all over the states at the request of Principal Secretary. And then we conducting this program, day long program, and inviting all the department people, agriculture, forestry, water resources, irrigation, soil conservation, health, education, all the department people are invited. There are 150 people are participating in this program. Through the deliberations, they will understand and the benefit of the program. Then we will have a further discussion how to get implemented it in BTC area. Even chiefs are also, Pramod Boros are mentioned. So they wanted to have a system which can have all these details at a central place, so that he can also see that whatever is done or monitored on the ground, how much is happening on the ground, so that in real time basis